নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনাৰ মোৰ ইউটিউব চেনেল অসমীয়াত সমাধানলৈ। আমি প্ৰায়ে হোৱাটছএপত ফটো আদান প্ৰদান কৰি থাকোঁ আৰু আপোনালোকে যদি লক্ষ্য কৰিছে নিশ্চয় গম পাইছে যে আমি পঠোৱা ফটোবিলাক অৰিজিনেল ফটো চাইজতকৈ বহুত গুণে কমি যায় আৰু ফটোৰ যোনটো কোৱালিটি একেবাৰে বেয়া হৈ যায়। আজি মই আপোনালোকক দেখুৱাম কেনেকুৱাকৈ আপোনালোকে ফটো পঠাব পাৰিব তাৰ কোনো চাইজৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ। গতিকে ভিডিঅ'টো ভালদৰে চাই থাকিব। সচৰাচৰ আমি হোৱাটছএপত ফটো শ্বেয়াৰ কৰোঁ, ফাইল মেনেজাৰত গৈ নহ'লে বা গেলাৰীত গৈ হোৱাটছএপত চেণ্ড কৰি দিওঁ, নহ'লে বা চাট লিষ্টখন উলিয়াই তাতে হোৱাটছএপৰ যোনটো কেমেৰা আছে সেইটো আইকনত ক্লিক কৰি পেলাই চেণ্ড কৰি দিওঁ ফটোখন চিলেক্ট কৰি, ঠিক আছে। কিন্তু তেতিয়া আপোনাৰ যোনখন ফটোৰ অৰিজিনেল চাইজ সেইটো কমি যায়, ফটোৰ চাইজটো কমি যায়, কোৱালিটি কমি যায়, ৰিজলিউশ্যন কমি যায়, মুঠতে সেই ফটোখন অৰিজিনেলৰ নিচিনা অকণমানো নাথাকে, ঠিক আছে। জাষ্ট এনে আপুনি দেখাত তেনেকুৱা দেখিব, কিন্তু অৰিজিনেলি সেইখন তেনেকুৱা নহয়। তো মই এবাৰ দেখাই দি আছোঁ বাৰু আপোনালোকক কেনেকুৱাকৈ কি চেণ্ড কৰিলে কেনেকুৱা হয়। তো এইটো গেলাৰী মই খুলিলোঁ সেইখন ফটোখনৰ মই চাইজটো আপোনালোকক দেখাই দিছোঁ। মৰত গৈ ডিটেইলছত ক্লিক কৰি চালোঁ, এইটো 3.65 MB দেখাইছে আৰু ৰিজলিউশ্যন দেখাইছে 4160x2340 পিক্সেল, ঠিক আছে। এইখন এতিয়া মই বেক কৰি এখন চেণ্ড কৰি দিম, আমাৰ যোনটো নৰ্মেল পদ্ধতি সেইটোৰে চেণ্ড কৰি দিম। ইয়াতে চেণ্ডত ক্লিক কৰি দিলোঁ, দি পেলাই হোৱাটছএপ চিলেক্ট কৰিলোঁ, কৰি পেলাই আপোনাৰ এইটো মোৰ নাম্বাৰত ইয়াতে মই পঠাই দিলোঁ, ঠিক আছে। এতিয়া এইটোত ক্লিক কৰি দিলোঁ, তো এইখন ফটোখন গুচি যাব এতিয়া, ঠিক আছে। এইখন ফটোখন গ'ল, এইটো মই সেইটো নাম্বাৰত পাই গ'লোঁ ফটোখন, এইখন বেক কৰি দিলোঁ। এইটো মই নটিফিকেশ্যনৰ পৰা চাই ল'ম বাৰু, এইখন চাই লৈ আমি ইয়াতে ফটোখন ক্লিক কৰি দিলোঁ নটিফিকেশ্যনত। ইয়াতে ফটোখন মোৰ ডাউনলোড হৈ গ'ল। তো এইখনত মই এবাৰ ক্লিক কৰি এই ওপৰত যোন তিনিটা ডট আছে ইয়াতে ক্লিক কৰিলোঁ, কৰি এতিয়া ভিউ ইন গেলাৰী কৰি দিলোঁ, ঠিক আছে। এতিয়া মই ভিউ ফটোজত ক্লিক কৰি দিলোঁ, দি এতিয়া আপোনাৰ তলত যোনটো মোৰ অপশ্যন আছে মোৰ অপশ্যনত ক্লিক কৰি দিলোঁ, দি পেলাই ইয়াৰে ডিটেইলছত ক্লিক কৰি দিলোঁ। ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে কিমান দেখালে, ফাইল ইনফো, চাইজটো আপোনাৰ হৈছে কিমান 508 KB, 508 নহয়, এইটো ফাইল 64.23 KB। তো এইটো বেক কৰি দিলোঁ, ইমান কমি গ'ল। আমাৰ অৰিজিনেলখনতো কিমান আছিল চাব, ইয়াতেতো এইখন যোনখন মানে পালোঁ এতিয়া সেইখনতো 64 KB হ'ল, ঠিক আছে। অৰিজিনেলখনত আমাৰ কিমান আছিল চাই ল'ম বাৰু গেলাৰীত। তো গেলাৰীত এইখন অৰিজিনেল ফটোখন আছিল, ইয়াতে মই ডিটেইলছত গ'লোঁ, আহি গৈছোঁ ইয়াতে আপোনাৰ 3.65 MB, ঠিক আছে, আৰু 4160x2340 পিক্সেল আছে। তো গতিকে কিমান কমি ভাবক আপোনালোকে, 3.46 MB আছিল, 65 MB আছিল, এতিয়া মাত্ৰ 64 KB, ক'ত 3 MB আৰু ক'ত 64 KB। তো এতিয়া আপোনাক মই যোনটো পদ্ধতি দেখাইছোঁ আপোনালোকক সেইটো পদ্ধতিৰে আপোনালোকে পঠাব পাৰিব ফটো ছেম, কিন্তু ইয়াতে কোনো চাইজৰ মানে একো পৰিৱৰ্তন নহয়। গতিকে আহকচোন ভিডিঅ'টো ভালকৈ চাই লওঁ। প্ৰথমতে আমি হোৱাটছএপটো খুলি লৈ যাক আমি ফটোখন পঠাম সেই তাৰ চাট লিষ্টটো উলিয়াই ল'লোঁ, লৈ পেলাই ইয়াতে আমি নৰ্মেলি আপুনি ফটো পঠাওঁ এইটো কেমেৰা আইকনটো যোনটো আছে ইয়াতে ক্লিক কৰিব পঠাওঁ। এইটো কৰিলেতো গমেই পাইছে কি হ'ব, কেনেকুৱা চাইজ কমি যাব। তো তাৰে ওচৰত যোনটো পিনৰ আইকন আছে, পিনৰ আইকনটোত আপোনালোকে জাষ্ট টেপ কৰি দিব। এইটো দিয়াৰ পিছতো আপোনালোকৰ দুটা তিনিটামান অপশ্যন আহিব, ইয়াতে কেমেৰাত ক্লিক কৰি দিব পাৰে, নহ'লে বা গেলাৰীত ক্লিক কৰি দিব পাৰে। এইটো কৰিলেও ছেম কণ্ডিশ্যনে হ'ব, আপোনালোকৰ চাইজটো কমি যাব। তো তাৰ বাবে আমি যিহেতুকে আজি বেলেগ পদ্ধতি কৰিম, তো এই দুটাত ক্লিক নকৰি আমি ইয়াতে য'ত ডকুমেণ্টছ বুলি আছে ডকুমেণ্টত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ হেণ্ডছেটত থকা ফল্ডাৰবিলাক খুলি যাব। খোলাৰ পাছত যদি ইয়াতে কেমেৰাটো বাই ডিফল্ট আহি যায়তো গ'লে, যদি নাযায় কিবা কথাত ইয়াতে ওপৰত যে তিনিটা লাইন আছে ক্লিক কৰি দিলে অনলাইন তিনিটা লগত, ঠিক আছে। ক্লিক কৰাৰ পাছত ইয়াতে ইমেজত ক্লিক কৰি দিব। দিয়াৰ পাছত যোনটো ফল্ডাৰৰ পৰাই আপুনি পঠায় সেই ফল্ডাৰটো ইয়াতে বিচাৰি ল'ব, লৈ পেলাই মই এতিয়া যিহেতুকে কেমেৰাৰ ফটোখনে পঠাম, তো কেমেৰা ফল্ডাৰটো খুলি ল'লোঁ। খোলাৰ লগে লগে ইয়াতে আপোনাক ফটোবিলাক দেখাই দিলে কেমেৰাৰ যিমান ফটো আছিল। তো ইয়াতে মই যিহেতুকে এইখন ফটোহে পঠাম, তো এইখনত টেপ কৰি দিলোঁ, ঠিক আছে। দিয়াৰ পাছত এনেকুৱাকৈ আপোনাক ইয়াতে এটা পপ আপ আহি যাব, এখন আপুনি ইয়াতে চেণ্ড কৰিব লাগিব নে নকৰিব এইটো অপশ্যন দেখাব। আমি যদি এইটোকে চেণ্ডে কৰিম, চেণ্ডত ক্লিক কৰি দিলোঁ।
তো এতিয়া এইটো সেন্ড হ'ব ঠিক আছে এইখন সেন্ড হৈ গ'ল দেখিছে ওপৰত নটিফিকেশন আহি গ'ল মোৰ হেতু নম্বৰত মেছেজটো পাই গ'লো ফটোখন পাই গ'লো গতিকে আমি বেক কৰি চাম এইবিলাক বেক কৰি গৈ পেলাই এইবিলাক সব বেক কৰি দিলো এই ওপৰত নটিফিকেশনৰ পৰা মই এইখন ফটোখন জাস্ট নটিফিকেশনটো ট্যাপ কৰি দিলো ইয়াৰ লগে লগে এখন ফটোখন আহি গ'ল আহি যোৱাৰ পাছত মই ইয়াতে ডাউনলোড কৰি ললো জাস্ট ঠিক আছে এইখন ডাউনলোড হৈ গ'ল ডাউনলোড হোৱাৰ পাছত এইবাৰ জাস্ট ইয়াতে মই ফটোখনত ট্যাপ কৰি দিম ট্যাপ কৰি দিয়াৰ লগে লগে এইবিলাক আপোনাৰ অপচনবিলাক দেখাব আমি যদি চাম আৰু ফটোখন তেতিয়াহ'লে আমি ভিউ ফটোজত ক্লিক কৰি দিলো নহ'লে আপোনাৰ মোবাইলত গ্যালাৰি বুলিও আহিব পাৰে গ্যালাৰিত আপুনি ওপেন কৰি দিলে হ'ল গ্যালাৰি থ্ৰু দি ঠিক আছে তাৰপিছত এতিয়া আমি ইয়াতে তলত দুটা অপচন আছে সেভ আছে মোৰ আছে ইয়াতে আমি মোৰত ক্লিক কৰি দিলো মোৰত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে ডিটেইলছত চেক কৰি লওক ডিটেইলছটো চেক কৰিলে ইয়াতে দেখিছেনে 3.65 MB দেখাইছে আৰু ইয়াতে পিক্সেলটো একো পৰিৱৰ্তন হোৱা নাই 4160x2340 পিক্সেল হৈ আছে ঠিক আছে তো গতিকে ইয়াতে কোনো টেনচনৰ কথা নাই ধুনীয়াকৈ যিমান সাইজ আছিল সিমান সাইজে হ'ল তো এনেকুৱাকৈ আপোনালোকে সহজতে পঠাব পাৰিব আৰু কোনো মানে ফাইলৰ পৰিৱৰ্তন নোহোৱাকৈ মানে সাইজৰ পৰিৱৰ্তন নহয় ৰিজলিউশন চেঞ্জ নহয় যেনেকুৱা আৰু তেনেকুৱাকৈ ফটো পঠাব পাৰিব 100 MB লৈকে ঠিক আছে আজিলৈ মানে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে তলত কমেন্ট বক্সত কমেন্ট কৰি দিব আৰু যদি ভৱিষ্যতে এনেকুৱা ধৰণৰ কিবা ভিডিও চাই থাকিব ইচ্ছা কৰে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ